নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে গহপুৰ জিয়ৰি পৰিয়াললৈ স্বাগতম। আজি লৈ আহিছো এটা সিম্পল ৰেচিপি। তেন্তে বলক দেৰি নকৰো আৰম্ভ কৰো। আৰু ইয়াৰ কাৰণে লৈছো মই অলপমান হাড় নথকা মাংস, খৰিচা, নৰসিংহ পাত, নিমখ, ধনিয়া, আদা, নেমু, জালুক, জলকীয়া আৰু পিয়াজ। এইখিনি এতিয়া কুকাৰত বইল কৰি লম আৰু ইয়াৰ কাৰণে ইয়াতে অলপ পানী দিছো, লগত অলপমান নিমখ দিছো আৰু তাতে মই এড কৰিছো অলপ খৰিচা। এতিয়া বইল হ'ব দিম আৰু মই 4টা হুইসেল দিছো। 4টা হুইসেলতে খুব ধুনীয়াকৈ সিজি যায়। এয়া চাওক 4টা হুইসেলতে খুব ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া এইখিনি মই 5 মিনিট মানৰ কাৰণে ঠাণ্ডা হ'ব ৰাখি দিম। ঠাণ্ডা হোৱাৰ পিছত সৰু সৰু টুকুৰা কৰি গোটেইখিনি ছিঙি ল'ম। আৰু এয়া গোটেইখিনি ছিঙি লোৱাৰ পিছত ইয়াতে মই অলপমান পিয়াজ এড কৰিছো। ইয়াতে মই এতিয়া আগতে কাটি ৰখা নৰসিংহ পাতখিনি, খৰিচা, মান ধনিয়া, আদা, জলকীয়া আৰু জালুকৰ গুৰি গোটেইখিনি দি দিছো। ইয়াতে মই আৰু অলপমান ভোট জলকীয়া এড কৰি দিছো। আপোনালোকে নিজৰ পৰিমাণ অনুসৰি জ্বলাটো দি ল'ব। লগতে মই ইয়াতে অলপ ৰেড চিলি পাউডাৰ, অলপমান ক'লা নিমখ আৰু অলপমান ইয়াৰ ওপৰত নেমু চেপি দিছো। শেষত মই ইয়াতে অলপমান কেঁচা মিঠাতেল লৈ গোটেইখিনি ভালদৰে মিলাই লৈছো। পাৰিলে আপোনালোকে হাতেৰে মিলাব। হাতেৰে মিলালে যেটো গোটেইখিনি ভালকে মিক্স হৈ যায়, সো খাবলৈও ভাল হয়। ফাইনালি এয়া হৈ গ'ল মোৰ টেষ্টি চিকেন সালাড ৰেডি। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব নাপাহৰিব। প্লিজ ভিডিঅ'টো এবাৰ লাইক আৰু শ্বেয়াৰ কৰি দিব।